আপোনালোকে আমি ব্ৰহ্মপুত্ৰ ফেষ্টিভেলত আহি গ'লোঁ। মোৰ আৰু এটা নতুন ব্লগত আপোনালোকক স্বাগতম জনাইছোঁ। আজি ব্ৰহ্মপুত্ৰৰ ফালে যাওঁ, তাতে ব্ৰহ্মপুত্ৰৰ কাষতে বালিচৰ তাতে ফেষ্টিভেল হৈ আছে। মোৰ লগত একেলগে ভিডিঅ'টো চাই থাকক। এতিয়া বেছি নাই, আমি নুনমাটি আহি গ'লোঁ, উজন বজাৰ হৈ ৰাস্তাটো যাই আছোঁ আৰু 4-5 মিনিটৰ ভিতৰত পাই যাম। আপোনালোকে চাই থাকক ভিডিঅ'টো। আমি এতিয়া ব্ৰহ্মপুত্ৰ ফেষ্টিভেল আহি পালোঁ। ইয়াতে এতিয়া গাড়ীটো পাৰ্কিং কৰিলোঁ, কৰি কিনে আমি এতিয়া সিফালে যাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক, মই ইফালে যাই দেখাই আছোঁ। আপোনালোকে সেইটো চাব, এইটো লাচিত বৰফুকন হয় আৰু ইফালে ফেষ্টিভেল হৈ আছে। এতিয়া আমি ইফালে যাম, ইফালে নামি আনে আগৰফালে যাই দেখাই আছোঁ আপোনালোকক। আৰু আপোনালোকে চাব পাৰে নদী, ব্ৰহ্মপুত্ৰ নদীৰ পাৰত পানীয়ে নাই, তাৰপিছত বালিচৰে বালিচৰ একদম পানী নহয় গৈছে, শুকাই গৈছে একদম। আৰু যেতিয়া অলপ শুকাই যায় ইফালে উত্তৰ গুৱাহাটীয়ে পাই যাম ইফালে। আৰু এতিয়া আমি ব্ৰহ্মপুত্ৰ কাষতে এতিয়া ফেষ্টিভেলত আহি গ'লোঁ, নদীৰ পাৰ ইয়াতে। তাতে ভিতৰত কাইট চাইট উৰাই আছে, এইটো উৰা নাই দেখাত। আমি ভিতৰত সোমাই আনে চাওঁ, আৰু তাতে ভিতৰত ডেন্সো হৈ আছে নেকি, ডেন্সত বগৰী চগৰী, আৰু তাতে চাওঁ ভিতৰত সোমাই আনে। আৰু ইফালে কাইট উৰাব, ইফালে বগলী আছে, বগলী উৰি আছে। চলকচোন ভিতৰলৈ সোমাই যাওঁ, সোমাই যাই আপোনালোকক দেখাই আছোঁ। এতিয়া আমি এইটো ফেষ্টিভেল ইয়াতে সোমাই আহিলোঁ। এতিয়া সোমাই আহোঁতে এতিয়া টিকেট ল'লোঁ। টিকেট কাটোতে এতিয়া দুটা টিকেট 60 টকা, এটা টিকেটত 30 টকাকৈ পৰিব টিকেট কাটিলে। চাব পাৰে আপোনালোকে ইয়াতে এইটো গাড়ী, এইটো টিকেট কাটিলে যদি লাকত থাকে আপোনালোকৰ গাড়ী পাব পাৰে, বুলেট পাব পাৰে, স্কুটি পাব পাৰে। আপোনালোকে এইফালে চাব পাৰে, এইফালে ডেন্স প্ৰগ্ৰেম হৈ আছে। তাতে এতিয়া নাচিব, তাতে ডেন্স কৰিব। তাহাঁতে ওপৰত নাচিব, আমি এতিয়া তলত নাচিম। আপোনালোকে এইখন নাওখন চাব পাৰে, প্লেটেৰে পূৰা নাওখন বনাইছে, পূৰা একদম সমগ্ৰ প্লেট, একদম প্লেটেৰে নাওখন গোটেই বনাইছে। এতিয়া আমি আগৰফালে যাওঁ, চোন ধুনীয়া তাতে ছোৱালী এজনী গান গাই আছে, পূৰা সুমধুৰ গান। আমি যাই নুশুনো, আপোনালোকেও দেখাওঁ চলকচোন। এতিয়া আমি ইয়াতে ফাংচন চাব বহি গৈছোঁ। ইয়াতে একদম বালিৰ একদম বস্তা ভৰাই দিছে ইয়াতে। ব্ৰহ্মপুত্ৰ ইয়াতে এই ফেষ্টিভেলত যিমান মানুহ ইয়াতে জাবৰ জোথৰ পেলাইছে, ইয়াতে এতিয়া বস্তা মাৰি ইয়াতে থৈ দিছে কাৰ্টুনত, আৰু ইয়াতে গাঁতা খান্দি থৈ দিছে। ইয়াতে জাবৰ জোথৰ বেছি লেতেৰা নকৰিব ইয়াতে আহিলে। চাব পাৰে আপোনালোকে ইয়াতে কিমান ধুনীয়াকৈ বনাইছে। ইয়াতে এইটো নামটো মই নাজানো, কাঠৰ বনাইছে নেকি। আৰু এতিয়াতো মানুহটো হৈছে, গধূলি টাইমতো আৰু বহুত মানুহ হ'ব ইয়াতে। গধূলি টাইমত এতিয়াতো দুপৰীয়া টাইম ন, গধূলি টাইমত বহুত হ'ব। ধৰকচোন মই আগৰ ফালে আপোনালোকক আৰু দেখাই আছোঁ কি কি আছে। আৰু আপোনালোকে ইয়াতে চাব পাৰে, কাষতে এটা চুইমিং পুল এটা আছে। ইয়াতে গা ধুব মন গ'লে ইয়াতে গা ধুব পাৰিব। ইয়াতে চুইমিং পুলটোত না আমি গা ধুম, অলপ দেৰিকৈ গা ধুম গধূলি টাইমত। এতিয়াতো দুপৰীয়া টাইম হৈ আছে। এইটো মই সেইটো চুইমিং পুলটো দেখাইছিলোঁ যে, সেইটোতকৈ এইটো ডাঙৰ চুইমিং পুল, এইটোতো গা ধুব পাৰিব। এইটোত একদম এইফালে চাব পাৰে আপোনালোকে। আৰু এইফালে এইখন কাষতে ব্ৰিজ বনি আছে, উত্তৰ গুৱাহাটীৰ ফালে যোৱা। আৰু যদি আপোনালোকৰ লগত সৰু ছোৱালী যদি আহে, সৰু ল'ৰা ছোৱালী, ইয়াতে গাড়ী উঠিব পাৰিব। ইয়াতে গাড়ী চাড়ী চব আছে ইয়াতে। আপোনালোকৰ ইয়াতে কাষতে হোটেল চোটেল ধুনীয়া আছে, মাংস পুৰা আছে, গাহৰি পুৰা চব পাব ইয়াতে আহিলে আপোনালোকে। আৰু ইফালে চাব, ইফালে কাৰেক্ট চাই দোকান আছে। এইফালে আগৰ ফালে কাষতে চাব, ঘৰৰ দোকান আছে। ঘৰৰ দোকান নহয়, ঘৰৰ মূৰ্তি আছে কাষতে। ধুনীয়া মূৰ্তি চূৰ্তি আপোনালোকে পাই যাব, ধুনীয়া ঘৰত সজাবলৈ আপোনালোকে। আপোনালোকে ইয়াতে চাব, লেডিজ আহিলে লেডিজৰ কাপোৰ পাই যাব ইয়াতে। নিজৰ ফেষ্টিভেলৰ মানে, বড়ো ফেষ্টিভেলৰ কাৰণে, অসমীয়া ফেষ্টিভেলৰ চব পোৱা যাব ইয়াতে। এতিয়া চাওক, এতিয়া ব্ৰহ্মপুত্ৰত ফেষ্টিভেলত আহি এতিয়া বাদাম খালোঁ। 10 টকাৰ বাদাম আপোনালোকে চাব পাৰে ইয়াতে। 10 টকাৰ বাদাম 10টা আছে, 10টা নাই 10 টকাৰ বাদাম আপোনালোকে চাব পাৰে ইয়াতে ফেষ্টিভেলত। আহি ইয়াতে বাদাম আৰু ইফালে এতিয়া মাকো খাই আছোঁ। ইফালে আৰু বগৰী আছে, বগৰীটো ওলাই দেখাই দি আছোঁ। এই চাব পাৰে, এইটো বগৰী। মানে এইবিলাক খোৱাৰ মজাই বেলেগ। সেই আপোনালোকে চাব পাৰে, এইটো কাইট উৰাই আছে একদম কাইটটো ওপৰত। বেছি ওপৰত যোৱা নাই, উৰাই আছে আপোনালোকে চাব পাৰে। আমাক ইয়াতে চিলা চাব পাৰে, চিলা কিনিলে ইয়াতে কিনিব লাগিব। 100 টকাৰ পৰা ৰেট আছে, 150 টকা ৰেট। এতিয়া আমি উৰাম অলপ দেৰিকৈ, অলপ গধূলি টাইমত ওলাম চিৰাটো। এতিয়া মানে দুপৰীয়া ন, ৰ'দ দি আছে। আপোনালোকে চাব পাৰে, এইটো গছ এডাল বনাইছে, এই পঞ্চৰে গছ এডাল বনাইছে আপোনালোকে চাব ইয়াতে। বহুত ইয়াতে ইউনিক বস্তু আছে, নানান ধৰণৰ বস্তু আছে ইয়াতে। এতিয়া ইয়াতে ফেষ্টিভেলত সৰু মাইনা এজনী গান গাই আছে, তাতে যাই জলকচোন কি গান গাই আছে আমি শুনো। অলপ মই ভিডিঅ' বনাই দেখাই আছোঁ।
ইয়াতে আহি মানে এনেকুৱা এটা ফিলিং লাগিছে গোৱাৰ ফিলিং লাগিছে ইয়াতে আহি ব্ৰহ্মপুত্ৰ পাৰত আহি ইয়াতে একদম গোৱা একদম আমাৰ লোকেল গোৱা এইটো গুৱাহাটীত লোকেল গোৱা এইটো ফেষ্টিভেল ইয়াতে আপোনালোকে ইয়াতে চাব পাৰে ইয়াতে ফটোশ্বুটৰ ব্যৱস্থা কৰা হৈছে ইয়াতে আহিলে ফটোশ্বুট উঠিব পাৰিব ইয়াতে ফটোশ্বুটৰ পৰা ব্যৱস্থা কৰা হৈছে একদম ফটোকপি উঠি ল'ব ইয়াতো কিবা এটা বনাইছে এইটো গম নাপাওঁ কিবা এটা হয় দেখাত ধুনীয়াকৈ বনাইছে কিবা এটা ইয়াতে আহিলে ইয়াতে ফটোশ্বুট উঠিব পাৰিব ইয়াতে আৰু কাষতে চাব পাৰে কাষতে এইটো ব্ৰহ্মপুত্ৰ নদীৰ পাৰে একদম নদীৰ ভিউ পইণ্ট একদম কাষতে একদম কাষতে জোলনাও আছে ডাঙৰ মানুহ উঠা জোলনা সৰু চলি নহয় ডাঙৰ মানুহ উঠিব পাৰি ইয়াতে কাষতে বঢ়িয়া চব ব্যৱস্থা কৰা হৈছে 30 টকাৰ মানে চব কামাল আহি হৈছে ইয়াতে ফেষ্টিভেলত জোলনাত জোলে এতিয়া 3টা বাজিল এতিয়া ঘৰত যাওঁ ফেষ্টিভেলত যাওঁ ভিডিঅ'টো এনেকৈ সমাপ্ত কৰিলোঁ আপোনালোকে চাই চাবস্ক্ৰাইব কৰি দিব এইফালে দেখা চাব পাৰে এনেকৈ গান গাই আছে ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ